নমস্কাৰ, মোৰ এটি সৰু ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি ঘৰৰ ওচৰ চুবুৰীয়াই লগে ভাগে গাভৰু নদীৰ ঘাটত এসাঁজ খাবলৈ গ'লোঁ। যিহেতু বিদ্যালয়লৈ গৈছিলোঁ, সেই বিদ্যালয়ৰ পৰা অহা দেৰি হ'ল। মই আৰু মোৰ ভতিজী ছোৱালীজনীৰ সৈতে অকণমান দেৰিকৈ গৈ উপস্থিত হ'লোঁ আৰু গৈ পোৱাৰ পিছত আমি ব্ৰেড, ডিম, ৰসগোল্লা সৈতে চাহ খালোঁ। অলপ সময়ৰ পিছতে আকৌ কৰ্দৈ টেঙা একদম ৰ'দত বহি লৈ আমি পুৰা খালোঁ একেলগে। চাওকচোন, পৰিৱেশটো ইমান ধুনীয়া। নতুনকৈ এতিয়া খেতিবোৰ কৰিছে যে, সৰু সৰু হৈ আছে পুলিবোৰ, বহুত ধুনীয়া তথাপিও দেখিবলৈ। আৰু মা, খুৰী, বৌহঁতে পুৰা কামত ব্যস্ত হৈ আছে। আপোনালোকে বাৰু জানুৱাৰীৰ ভোজ খালেনে নাই? মাজে মাজে কিবা এটা চলি আছে আৰু দেই, খোৱাৰ বস্তু মানে ভাত হ'বলৈতো সময় লাগে যে, সেইকাৰণে কিবা কিবি চলিয়ে থাকে আৰু। বৌহঁতৰ মাহঁতৰ ধেমালি এইবোৰ, হাঁহি কত যুগৰ যে কথা ওলাই, কেতিয়া কথাবোৰ পাতিব আৰু হাঁহিব। এনেকৈ পানী অনাৰো এটা মজা আছে দিয়কচোন। সকলোৱে গৈ পেলাই একদম নদীৰ পৰা পানী আনিছোঁগৈ। ইফালে গ'লে তই ইফালে গুচি যাগে দেই। নিকি তই এইফালে এনেকৈ গুচি যাগে। তেতিয়া চব উঠিছেনে? পিছফালে উঠাই দে লক্ষীবহঁতক। এয়া আমাৰ বনাই আছে, এইফালে খুৰী আৰু মোৰ দাদাই বনাই আছে। বৌ, আমাৰ মাহঁতে কটা কুটাবোৰ কৰি আছে। মই যোৱালৈকে প্ৰায়খিনি কটা কুটা হৈ গৈছিলে, সেইকাৰণে মই ইমান কাম কৰিবলগীয়া নহ'লেই। অৱশ্যে শেষত বাচন ধুইছোঁ, সামৰা সুতৰাবিলাক কৰিব লগা হৈছে আৰু। মাহঁতৰ ফূৰ্তি এইবোৰ। খোৱাৰ সময় হৈ গ'ল, সকলোৱে খাই আছে। প্ৰথমতে ভাইটি ভণ্টিহঁত আৰু দেউতা, খুৰা, দাদাহঁতে খাইছে। শেষত আৰু আমি খাইছোঁ আৰু। সকলোখিনি কৰি আজৰি হওঁতে সন্ধিয়া লাগিলে। এয়া আমি আৰু সন্ধিয়া বুলি ঘৰলৈ ওলালোঁ আৰু সন্ধিয়া। ধন্যবাদ।